নমস্কাৰ, মই বিকাশ দাস নগৰৰ সমূহ দৰ্শকক পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু যোৱাকালি গোলাঘাটত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি বটলেৰে আক্ৰমণ কৰা হৈছে তাৰে তীব্ৰ প্ৰতিক্ৰিয়া সমগ্ৰ ৰাজ্যত বৰ্তমান দেখিব পোৱা গৈছে। লগতে নগাঁও পথতলী চাৰিআলিত মাজমজিয়াত সকলোৱে আজি বিজেপি কৰ্মকৰ্তাসকলে প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা আমি দেখা পাইছোঁ। সমগ্ৰ দৃশ্য আমাৰ কেমেৰা পাৰ্চন বাপদৰে আপোনালোকক দেখাই থাকিব। যোৱাকালি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোলাঘাট জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্প আধাৰশিলা আৰু উদ্বোধনৰ কাৰণে ইতিমধ্যে গৈছিল আৰু তাত তেখেতে কেইবাটাও কাম কৰি আহি কংগ্ৰেছৰ কাৰ্যালয়ৰ মুখেদি গোলাঘাট ষ্টেডিয়াম উদ্বোধন কৰিবৰ কাৰণে গৈ আছিলে। সেই সময়ত কেইজনমান কংগ্ৰেছী গুণ্ডা বাহিনী আৰু দুষ্কৃতিকাৰীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ শীতল পানী বটল দলিয়াই আক্ৰমণ কৰে। এজন জনপ্ৰিয় মুখ্যমন্ত্ৰী আৰু নিৰবিচ্ছিন্নভাৱে প্ৰগতিশীল মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কামখিনি কৰি থকাৰ কাৰণে কংগ্ৰেছে চৰম হতাশাত ভুগি তেওঁলোকে এনেকুৱা ধৰণৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে ইয়াক আমি কলিয়াবৰ জিলা যুৱ মৰ্চা আৰু সমূহ কাৰ্যকৰ্তাই তীব্ৰ ভাষাৰে ধিক্কাৰ দিছোঁ আৰু সকীয়াই দিছোঁ কংগ্ৰেছীসকলক যে এনেকুৱা স্বাধীনতা লাভ কৰাৰ পাছত কোনো বিৰোধী দলে কেতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াক নিজৰ কাৰ্যালয়ৰ সন্মুখতে গ'লে এনেকুৱা ধৰণৰ ব্যৱহাৰ কেতিয়াও কৰা নাছিল। আৰু প্ৰথমবাৰৰ বাবে কংগ্ৰেছী এই চৰিত্ৰই অসমীয়া জাতিৰ অসমীয়া স্বাভিমানক আঘাত দিয়াৰ লগতে ভাৰতীয় গণতন্ত্ৰৰ যি সংবিধান এই সংবিধানক কুঠাৰ আঘাত আনিছে। গতিকে কংগ্ৰেছীসকলৰ এনেকুৱা চৰিত্ৰক আমি একেমুখে গৰিহণা দিছোঁ আৰু সকীয়াই দিছোঁ ভৱিষ্যতে যাতে আমাৰ মুখ্যমন্ত্ৰী নহয় এজন কাৰ্যকৰ্তাকো যাতে তেওঁলোকে এনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰে। মই আৰু পৰৱৰ্তী সময়ত স্থগিত ৰখাইছোঁ। ধন্যবাদ। ভাৰত মাতা কি? হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ। কংগ্ৰেছ মুৰ্দাবাদ। কংগ্ৰেছ মুৰ্দাবাদ। কংগ্ৰেছ মুৰ্দাবাদ।